যে বেংক পাছবুকটো আধাৰ কাৰ্ড লিংক আপোনালোকে কেনেকৈ কৰিব, যে বেংকত গৈ কৰিলে হ'ব নে নিজৰ মোবাইলত কৰিলে হ'ব, এই সকলোখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে মই দেখাই আছোঁ। আপোনালোকৰ যিকোনো চৰকাৰী আঁচনি যেনে অৰুণোদয় বা PM কিষাণৰ পইচা, যিকোনো চৰকাৰী আঁচনি যদি আপোনালোকে DBT লিংকটো যদি নকৰে, যে আধাৰ লিংকটো যদি নকৰে, তেতিয়াহ'লে আপোনাৰ অৰুণোদয় পইচা বুলি নহয়, আপোনাৰ চৰকাৰী যিকোনো পইচাই আপোনাৰ একাউণ্টত নোসোমাব। এতিয়া আপোনালোকে কেনেকৈ আধাৰ লিংকটো কৰিব, কোনো বেংক যাব দৰকাৰ নাই, আপুনি নিজৰ মোবাইলতে আধাৰ বেছ লিংকটো কৰি ল'ব পাৰিব। মই দেখাই আছোঁ কেনেকৈ কৰিব। চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহোঁ আমি, আপোনালোকে গুগলত চাৰ্চ কৰিব NPCI বুলি, NPCI, এইটো এটা নতুন ৱেবছাইট, এইটো নতুন ৱেবছাইট নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। ইয়াত ক্লিক কৰিব। ক্লিক হোৱাৰ পিছত এটা এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচৰ পিছত ইয়াত আধাৰ কাৰ্ডটো বেংক পাছবুক লিংকৰ কৰিবৰ কাৰণে আপোনাৰ ওপৰৰ কাষ্টমাৰ যিটো অপশ্যন আছে সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত লিখিব ভাৰত আধাৰ ছেটিং এনেবল, ইয়াত ক্লিক কৰিব। ক্লিক হোৱাৰ পিছত এনেকুৱা এটা পেজ আহিব। সেই পেজটোত ইয়াত আপুনি ঘৰতে বহি আধাৰ কাৰ্ডটো বেংক পাছবুকৰ লগত কেনেকৈ লিংক কৰিব সেইটো মই দেখাই আছোঁ আপোনাক। আধাৰৰ মেপিং ষ্টেটাছ আৰু আধাৰৰ মেপিং হিষ্টৰী, আপোনাৰ বেংক পাছবুকৰ লগত আধাৰ কাৰ্ডৰ কোনটো বেংক একাউণ্ট লিংক হৈ আছে সেইটো আপুনি ইয়াত ষ্টেটাছটো চেক কৰি চাব পাৰে। সেইটো কৰিবলৈ আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ বিচাৰিব। আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ দি আপোনাৰ কেপচাৰ কৈ চেক ষ্টেটাছত ক্লিক কৰিব। ইয়াত আধাৰৰ লগত যিটো মোবাইল নম্বৰ যাব সেইটোত এটা OTP যাব আপোনালোকৰ। OTPটো আপুনি কনফাৰ্মেশ্যন কৰি ল'ব। কনফাৰ্ম কৰি কনফাৰ্মেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত যিটো আধাৰৰ লগত বেংক পাছবুকটো লিংক আছে, যিকোনো বেংকৰ, হয়তো ইণ্ডিয়ান বেংক দেখাই আছে বা কাৰোবাৰ গ্ৰামীণো দেখাব পাৰে, ষ্টেট দেখাব পাৰে, SBI, এই যিবিলাকৰ যোনটো একাউণ্টত আধাৰ লিংক থাকিব সেইটোত আপোনাৰ ইয়াত শ্ব' হৈ যাব। যদি লিংক নাথাকে সেইটো নেদেখাব আপোনাক। এতিয়া আপুনি নতুন একাউণ্ট এটা আপুনি যদি লিংক কৰিব বিচাৰে, ইয়াত আপুনি কেনেদৰে লিংক কৰিব সেইটো মই দেখাই আছোঁ আপোনাক। ইয়াৰ পিছত আপুনি হোম পেজলৈ যাব। হোম পেজত গৈ ইয়াৰ ছাইডত আধাৰ ছেটিং বুলি যিটো আছে অপশ্যন সেইটো ক্লিক কৰিব। ক্লিক কৰি ইয়াত কনফাৰ্মেশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত এণ্টাৰ ইয়ৰ আধাৰ নম্বৰ, আপোনাৰ আধাৰ নম্বৰটো মাৰিব। মাৰি পেলাই যিটো আপুনি প্ৰথমকৈ লিংক কৰিব সেইটো ছিডিং দিব, আৰু যদি আগত যদি ডিছিডিং আছে, যদি আপোনাৰ ডিএক্টিভেট কৰিব লাগে সেইটো ডিছিডিঙত ক্লিক কৰিব। সেইটো দৰকাৰ নাই, আমি ছেডিং কৰিম। ছেডিং কৰি আপুনি যিটো বেংক একাউণ্টৰ লগত আপুনি লিংক কৰিব সেইটো ইয়াত চুজ কৰিব। চুজ কৰি চিলেক্ট কৰি ল'ব যোনটো বেংকৰ একাউণ্টৰ লগত আপুনি আধাৰ কাৰ্ডটো লিংক কৰিব। এইটো পাঞ্জাৱ নেশ্যনেল বেংক আছে, সেইটো পাঞ্জাৱ নেশ্যনেল মই লিংক কৰিছোঁ। ইয়াত ক্লিক কৰি লৈছোঁ। ক্লিক কৰাৰ পিছত ইয়াত ফ্ৰেছ ছেডিং আছে, মুভমেণ্ট চেম বেংক একাউণ্ট টু আনাদাৰ একাউণ্ট, মুভমেণ্ট দ্য ফ্ৰম ওৱান বেংক টু আদাৰ বেংক। প্ৰথম আপুনি যদি চিলেক্ট কৰে, প্ৰথম যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক পাছবুক এটাও লিংক নাই, তেতিয়াহ'লে ইয়াত প্ৰথমটো ক্লিক কৰিব, একেবাৰে নতুন। যদি আপোনালোকৰ বেলেগ বেংক একাউণ্টত যদি আধাৰ কাৰ্ড লিংক আছে, যে সেইটোত বোলে আপডেট কৰিব লাগে, যে কিবা প্ৰব্লেম হৈ আছে, সেইটোত কাৰণে ছেকেণ্ড অপশ্যনটো আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি 3 নম্বৰ অপশ্যনটোৰ কাৰণে সেইটো হ'ল আপোনাৰ বেলেগ একাউণ্টত যদি আধাৰ কাৰ্ড লিংক আছে, ট্ৰেন্সফাৰ কৰিব লাগে বেলেগ এটালৈ, সেইটো হ'লে 3 নম্বৰ অপশ্যনটো আপুনি ক্লিক কৰিব, ফ্ৰম দ্য বেংক আনাদাৰ বেংক একাউণ্টত। বোলে যদি SBIত আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে, মই গ্ৰামীণলৈ ট্ৰেন্সফাৰ কৰোঁ, তেতিয়াহ'লে সেইটো চিলেক্ট কৰি ল'ব। এতিয়া একাউণ্ট নম্বৰটো দিব, আপোনাৰ যিটো একাউণ্ট নম্বৰ আছে পাঞ্জাৱ নেশ্যনেল বেংক বা যিকোনো একাউণ্ট নম্বৰটো, সেই একাউণ্ট নম্বৰটো ইয়াত দি দিব। দি পেলাই ইয়াত টিক চিন দিব, যিটো বক্স আছে সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ কেপচাৰটো চিলেকশ্যন কৰিব, কেপচাৰ দিব। কেপচাৰ দি পেলাই ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ এই টাৰ্ম এণ্ড কণ্ডিশ্যনটো ক্লিক কৰিব, এগ্ৰি এণ্ড কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত এটা আধাৰ লগত যিটো মোবাইল নম্বৰ OTP যাব সেইটো ইয়াত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত কনফাৰ্মেশ্যনত ক্লিক কৰিব। পেজটো এনেকৈ ঘূৰিব। ঘূৰি ফুৰাৰ পিছত আপুনি কনফাৰ্মেশ্যনৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডটো বেংক পাছবুকৰ লগত যিটো লিংক কৰিব সেইটো ইয়াত শ্ব' হ'ব। শ্ব' হোৱাৰ পিছত আপুনি কনফাৰ্মেশ্যন ক্লিক কৰিব।
ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব লাগিব। ইয়াত ছাকচেছফুলি ষ্টেটাছ দেখাই দিছে। আমাৰ বেংক পাছবুকটো বা আধাৰ কাৰ্ডৰ লগত লিংকটো অলৰেডি হৈ গ'ল। সেইটো ছাকচেছফুলি মেছেজ আহি গ'ল। বেংক পাছবুকটো আধাৰ লগত আপোনাৰ লিংকটো হৈছে নে আপুনি কেনেকৈ গম পাব? সেইটো আপুনি চেক কৰিব হ'লে, ষ্টেটাছ চেক কৰিব হ'লে আমি এই ছাইডত যাম। আধাৰ মেপিং ষ্টেটাছত গৈ কনফাৰ্মেশ্যনটো আপুনি ক্লিক কৰিম। ক্লিক কৰি আকৌ আধাৰ নম্বৰটো দি কেপচাৰটো ছেভ দি দিব। দি লোৱাৰ পিছত চেক ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ লগত যিটো মোবাইল নম্বৰ অ'টিপি যাব, সেইটো অ'টিপি ছাবমিট কৰি কনফাৰ্মেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি ওলাই গৈছে। ইয়াৰ মই পাঞ্জাৱ নেশ্যনেল বেংকত মই যিটো লিংক কৰিছিলোঁ সেইটো অলৰেডি ওলাই গ'ল। আপোনাৰ আজিৰ ডেট ওলাব, লাষ্ট আপডেট ডেট। অথনি আগতে মই যিটো প্ৰথম দেখাইছিলোঁ ইণ্ডিয়ান বেংক, সেইটো ইণ্ডিয়ান বেংকৰ সলনি এতিয়া পাঞ্জাৱ নেশ্যনেল বেংক আহি গ'ল। এইটোত যিটো আপোনাৰ চৰকাৰী পইচা, আগতে যিটো ইণ্ডিয়ান বেংকত আছিলে, এতিয়া পাঞ্জাৱ নেশ্যনেল বেংকৰ মোৰ ট্ৰেন্সফাৰ হৈ যাব। অৰুণোদয় হওক বা চৰকাৰী যিকোনো পইচাই আপুনি আধাৰ বেছত পইচাটোত ইয়াত ট্ৰেন্সফাৰ কৰি ল'ব পাৰিব।